1.1 ভূমিলৈ এটা উলম্ব খুঁটিৰ শীৰ্ষৰ পৰা টানকৈ টনা আৰু বন্ধা এডাল 20 মিটাৰ দীঘল ৰছীৰ ওপৰত এজন চাকাচ কৌশলে বগাই আছে আৰু ৰছীডালে ভূমি সমতাৰ লগত উৎপন্ন কৰা কোণটো 30 ডিগ্ৰী হলে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰা ইয়াতে খুঁটিটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ দিয়া মানে কৈছে তাৰ পিছত ইয়াৰ দিয়া আছে যেটো মানে ভূমিৰ পৰা ওপৰত যাব হেতু কোণ 30 ডিগ্ৰী আৰু ৰছীডালৰ দৈৰ্ঘ্যখিনি 20 মিটাৰ দিয়া আছে গতিকে আমি খুঁটিডালৰ উচ্চতা উলাব লাগে গতিকে কেনেকৈ কৰিম হেতু চাই থাকক মানে এনসার খিনি দিয়া এটা ত্ৰিভুজ আঁকিলম প্ৰথমতে এটো হৈছে আমাৰ খুঁটাডাল যেটো খুঁটি এটো ইয়াতে আমি এ কোণ তাৰ পিছত বি কোণ ইফালে সি কোণ বুলি ধৰিলম তাৰপিছত এটো হৈছে যেটো এইটা ইয়াতে হৈছে ৰছী টনা হৈছে মানে 20 মিটাৰ ৰছী টনা হৈছে তাৰ পিছত এইখিনি হ'ব 30 ডিগ্ৰী আমি উলিয়াব লাগে এইটো গতিকে এতিয়া ধৰো AC মানে এটো হল ৰছী টনাটো 20 মিটাৰ আৰু ৰছীডালৰ দৈৰ্ঘ্য ধৰো ৰছীডাল AC 20 মিটাৰ তাৰ পিছত খুঁটাডাল খুঁটিডাল হ'ব AB এটো উলিয়াব লাগে তাৰ পিছত ভূমি হল AC মানে তো ইটো উলিয়াবলৈ দিয়া নাই কিন্তু ভূমি বুলি আমি AC বুলি BC বহুৱাই দিয়া হৈছে আমি উলিয়াব লাগে AB তাৰ পিছত আমি ইয়াতে কি কৰিম যে সাইন যেহেতু আমাক দিয়া আছে যেটো মানে ভূমিৰ পৰা ওপৰলৈ উঠিব BC A কোণ সেই কোণটো দিয়া আছে BC A কোণ দিয়া আছে 30 ডিগ্ৰী তেন্তে আমি এতিয়া কি কৰিম যে এইখিনি যে দিয়া আছে আমি কি লম সাইন 30 ডিগ্ৰী এটো লম তাৰ পিছত ইয়াৰ সূত্ৰ মতে কি হ'ব বিপৰীত বাহু বাই অতিভুজ অৰ্থাৎ ইচি কোণৰ বিপৰীত বাহু হ'ব আমাৰ AB তাৰ পিছত অতিভুজ হ'ল BAC গতিকে AC ৰ মান 20 তাৰ পিছত AB আমি উলিয়াব লাগে আৰু ইফালে কি হ'ব অৰচিন এটো sin 30 ৰ মান হৈছে হাফ তাৰ পিছত AB ফালে বজ্ৰ পূৰণ হৈ যাব গতিকে 2AB সমান 20 তাৰ পিছত ইফালে AB ইফালে থাকিল এটো ইফালে গলে হৰণ হৈ যাব গতিকে 20 তাৰ পিছত AB সমান ইফালে গল 10 গতিকে AB অৰ্থাৎ খুঁটিডালৰ দৈৰ্ঘ্য হ'ব কিমান 10 মিটাৰ গতিকে আজিৰ ভিডিওখিনি ইখিনতে মানে এই গণিতটো ইখিনতে শেষ হ'ল গতিকে যদি কিবা বুজা নপোৱা থাকে তেন্তে কমেন্ট কৰি জনাব পাৰে আৰু ভিডিওটো বা কেনে লাগিল যদি ভাল লাগিছে তেন্তে লাইক কৰক শেয়াৰ কৰক সেইবিলাক লোককে শেয়াৰ কৰিব যিবিলাকক এই গণিতৰ প্ৰয়োজন বা ক্লাছ 10ত যিসকল আছে সেইসকলৰ বাবেহে এটো শেয়াৰ কৰি দিব গতিকে থ্যাংক ইউ আজিলৈ ইখিনতে সামৰিছো থ্যাংক ইউ